ৰঙাবাৰ ঘাট হয় এইটো আচলতে পৰিত্যক্ত অৱস্থাত আমি বহু বছৰ ধৰি পৰি থকা দেখিছো এটা ফুলদানি সদৃশ মানে আছে গৰু নাবাঢ়াল এনেকুৱা অৱস্থা হৈ আছে আৰু ইয়াৰ পৰা যিসকল কৃষক বা ধৰক এই সূতা উৎপাদনকাৰী প্ৰকল্পৰ যি পদ্ধতি বা যিসকল কৃষক আছে কৃষক শ্ৰেণী যিমান লাভান্বিত হ'ব লাগিছে সিমান লাভান্বিত হোৱা আমি পৰিলক্ষিত হোৱা নাই ই মাত্ৰ এটা ডাঙৰ পৰিত্যক্ত কেইবাটাও বাংলা পৰি আছে আপোনালোকে দেখিছে কেইবাটাও পকা বাংলা পৰি আছে অসম চৰকাৰৰ অধীনত আৰু কেইটামান বাংলা বনাই পেলাই তেখেতসকলে কেইটামান গছ ৰুই পেলাই মাত্ৰ এই প্ৰকল্পটোৰ নামত আচলতে এটা মৃতপ্ৰায় অৱস্থাত এটা প্ৰকল্প অসম চৰকাৰৰ অধীনত চলি আছে বুলি আমি ভাবিছো সেইকাৰণে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলাৰ মজিয়াৰ পৰা আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো অসম চৰকাৰৰ এই বিভাগৰ কৰ্তৃপক্ষলৈ যে অতি শীঘ্ৰে ইয়াৰ ওপৰত এটা সুন্দৰ ব্যৱস্থা ল'ব লাগে প্ৰকল্পটোৰ পৰা যি আমাৰ ৰাইজৰ লাভাৱান হ'ব লাগে তাৰ ওপৰত এটা কৰ্মশালা দিব লাগে প্ৰশিক্ষণ দিব লাগে প্ৰশিক্ষণ দি ৰাইজৰ উন্নয়ন হোৱাৰ কাৰণে ৰাইজৰ উন্নতি হোৱাৰ কাৰণে এনেধৰণৰ কিছু কাৰ্যসূচী কাৰ্যপন্থা হাতত ল'ব লাগে অন্যথা এই পৰিত্যক্ত অৱস্থাত পৰি থকা আছে গৰু নাবাঢ়াল দৰে এটা অসম চৰকাৰৰ এটা বিয়াগুণ প্ৰকল্প এই প্ৰকল্পটো থাকিও নথকাৰ নিচিনা হৈছে তো এনেকুৱা এটা প্ৰকল্পত আচলতে আমি ভাবিছো যে থাকি কোনো আমাৰ ৰাইজ উপকৃত হ'ব পৰা নাই ওচৰৰ কোনো ৰাইজৰ উন্নতি হোৱা নাই আৰু এই প্ৰকল্পটো উন্নয়ন পদ্ধতিৰে ৰাইজৰ লাভালাভ হোৱাকে ৰাইজ সংস্থাপিত হোৱাকে ৰাইজৰ স্বাৱলম্বী হ'ব পৰাকে বিভিন্ন কৰ্মশালা বিভিন্ন প্ৰকল্পৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলা তৰফৰ পৰা সদৌ অভিযান কৰিম আজি বহুত দিনৰ পৰা এই 2-3 বছৰৰ পৰা ধৰি এটা তলা ওলমাই থাকে আৰু এজন চকীদাৰ হিচাপে এজন মানুহ শুই থাকে এই সন্দৰ্ভত আপোনালোকে কি মন্তব্য নহয় চাওক এইটো পৰিত্যক্ত অৱস্থাত আমি কৈছো যে অতীতৰ পৰা পৰিত্যক্ত অৱস্থাত হৈ আছে আৰু এজন চকীদাৰ মাত্ৰ তেখেতৰ দায়িত্ব হিচাপে তেখেতে চোৱা চিতাখিনি কৰিছে তেখেতৰ দায়িত্ব সেইটোৱে চোৱা চিতা আৰু চোৱা চিতাখিনি কৰি তেখেতৰ দায়িত্ব সামৰিছে কিন্তু আমি বিভাগীয় কৰ্তৃপক্ষ যিখিনি উচ্চ পদস্থ বিষয়া আছে সেইসকলক আমি অনুৰোধ জনাইছো যে ইয়ালৈ আহক আপোনালোকে অন্ততঃ মাহটোত গোটেই মাহটোত আহি তেখেতসকলে এটা উন্নত প্ৰযুক্তিবিদ্যাৰে ৰাইজৰ স্বাৱলম্বী হোৱাকে ৰাইজ উপকৃত হোৱাকে ব্যৱস্থা কৰি বিভিন্ন কৰ্মশালা বা বিভিন্ন পদ্ধতিৰে ৰাইজে এৰি প্ৰকল্প বৃদ্ধিৰ কাৰণে ৰাইজে এই প্ৰকল্পৰ ওপৰত আগ্ৰহী হ'বৰ কাৰণে কৰ্মশালা দিয়ক আৰু উন্নত মানৰ প্ৰযুক্তি ব্যৱস্থা ব্যৱহাৰ কৰক অন্যথা এনেধৰণৰ প্ৰকল্প আচলতে কোনো কামৰ নহয় বুলি আমি ভাবিছো অসম চৰকাৰে ইতিমধ্যে কৈ থাকে যে ৰেচম উৎপাদন ক্ষমতা বৃদ্ধি কৰিব লাগে অসমৰ পৰা নিশ্চয় ৰেচম উৎপাদন ক্ষমতা বৃদ্ধি কৰিব লাগে কাৰণ অসমত আজি গামোচা আজি বিভিন্ন ৰেচম কাপোৰে হওক বিভিন্ন ধৰণৰ যিখিনি আমাৰ লাগতিয়াল আমাৰ যিখিনি কাপোৰ নিৰ্মাণ হৈছে বা তৈয়াৰ হৈছে সেইখিনি বাহিৰৰ পৰা কিহৰ কাৰণে আহিব লাগিছে আজি এনেধৰণৰ প্ৰকল্পবোৰ বন্ধ হৈ যোৱাৰ কাৰণে বা এনেধৰণৰ চৰকাৰৰ অৱহেলাৰ কাৰণে প্ৰকল্পবোৰত যিমান উৎপাদন হ'ব লাগিছিল উৎপাদন নোহোৱাৰ কাৰণে এনেধৰণৰ হৈছে পৰিৱেশ সৃষ্টি হৈছে বুলি ভাবিছো ধন্যবাদ